হালালা 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 চাৰিওপিনে হালালা বৰ্তমান পৰিস্থিতিত হালালাৰ বহুত চৰ্চা হৈ আছে আচ্ছা হালালা মানে কি হালালা কাক কোৱা হয় হালালাটো এটা বেয়া প্ৰথা আৰু হালালাৰ নিচিনা এটা প্ৰথা থকা সত্ত্বেও ইছলামে কেনেকৈ ক্লেম কৰিব পাৰে ইছলাম এটা শান্তিৰ ধৰ্ম কি আপোনালোকৰ এনেকুৱা অনুভৱ হৈছে তেতিয়াহলে আহক আজিৰ এই ভিডিঅ'টোত আমি এই হালালা সম্পৰ্কে বিস্তাৰিত আলোচনা কৰিম যাতে এই সম্পৰ্কে আপোনালোকৰ যেটো ধাৰণা আছে এই বস্তুটোক আপোনালোকে সম্পূৰ্ণভাৱে বুজিব পাৰে এইখিনিতে আৰু এটা কথা ক'ব বিচাৰিছো এই হালালা সম্পৰ্কে ভালদৰে বুজিবলৈ হলে আমি বুজিব লাগিব ইছলামত তালাকৰ প্ৰকাৰবোৰ তেতিয়াহে আমি এই হালালাটোক ভালদৰে বুজিব পাৰিম সো এতিয়া যদি আমি কওঁ তেতিয়াহলে ইছলামত 7 প্ৰকাৰে তালাক দিয়া হয় প্ৰথমটো হৈছে তালাকে এহসান দ্বিতীয়টো তালাকে হাসান তৃতীয়টো তালাকে বিদ্যত চতুৰ্থটো খোলা পঞ্চমটো লিয়ান ষষ্ঠটো মুবাৰত আৰু সপ্তমটো যাক নেকি ফস্ক বুলি কোৱা হয় বাট এই 7টা যেটো তালাকৰ প্ৰক্ৰিয়া আছে গোটেইখিনি আমাৰ এই ভিডিঅ'টোত প্ৰয়োজন নাই আৰু এই তালাক সম্পৰ্কে আমি নেক্সট এটা ভিডিঅ'ত বিস্তাৰিতভাৱে আলোচনা কৰিম যাতে এই গোটেইখিনি বস্তু আপোনালোকে ভালদৰে বুজিব পাৰে এই হালালাৰ প্ৰসেসটো যেটো তালাকৰ পিছত আহে সেই তালাকটো হৈছে তালাকে বিদ্যত অৰ্থাৎ ট্ৰিপল তালাক যেতিয়া কোনো এজন পুৰুষে তালাক 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 বুলি কৈ দিয়ে তেতিয়া তিনিবাৰ কোৱাৰ পিছত তেওঁলোকৰ যেটো নেকি দাম্পত্য জীৱন থাকে অৰ্থাৎ তেওঁলোকৰ মাজত বিবাহ বিচ্ছেদ হৈ যায় সেই পুৰুষজনৰ কাৰণে সেই নাৰী অথবা সেই নাৰীজনৰ কাৰণে এই পুৰুষজন টোটালি ইলিগেল হৈ যায় তাৰ পিছতে আহে আপোনাৰ হালালাৰ প্ৰক্ৰিয়া আচ্ছা এইখিনিতে আৰু এটা বস্তু আপোনালোকক স্পষ্ট কৰিব বিচাৰিছো আপোনালোকে যদি সমাজত লক্ষ্য কৰে তেতিয়াহলে দেখিব পাৰিব যিমান বিলাক ট্ৰিপল তালাকৰ কেছ আছে তাৰ পৰা আই থিংক 98% কেছে এনেকুৱা হয় যত নেকি তেওঁলোকে খঙত নতুবা নিচাগ্ৰস্ত হৈ কেনে ট্ৰিপল তালাক দিয়ে নতুবা কিবা এটা লালসা প্ৰাপ্ত হৈ কেনে ট্ৰিপল তালাক দি দিয়ে যেতিয়া নেকি এনেকৈ ট্ৰিপল তালাক দিয়া হয় তাৰ পিছত যেতিয়া তেওঁ শান্তশিষ্ট হয় তেতিয়া তেওঁ অনুভৱ কৰিব পাৰে তেওঁ যেটো সিদ্ধান্ত লৈছিল এই সিদ্ধান্ত নিশ্চয় ভুল আছিল আৰু তেওঁ অনুতপ্ত হৈ কেনে হেই প্ৰথম যিজন স্ত্ৰী আছিল সেই স্ত্ৰীজনীক পুনৰাই ৰাখিব বিচাৰে যাৰ ফলত নেকি এই হালালাৰ প্ৰচেছটো আহে এতিয়া প্ৰশ্ন হৈছে এই হালালা সম্পৰ্কে কি কুৰানত কোনো ধৰণৰ এনেকুৱা আয়াত আছে তেতিয়াহলে মই আপোনালোকক এটা কথা স্পষ্ট কৰি দিও আপুনি যদি সম্পূৰ্ণ কুৰানখন পঢ়ে তাত হালালা সম্পৰ্কে এনেকুৱা কোনো ধৰণৰ আয়াত নাই বাট এতিয়াও আৰু এটা প্ৰশ্ন আছে যদি হালালা সম্পৰ্কে কুৰানত উল্লেখে নাই তেতিয়াহলে এই হালালাটো কিয় ব্যৱহৃত হৈ আছে এই হালালাটো কোৰ পৰা আহিছে বা কেনেকৈ এই হালালাটো শুদ্ধ বুলি দেখুৱা হয় কুৰানৰ কোনটো আয়াত ব্যৱহাৰ কৰা হয় আহক জানিলো এই হালালাটো বিশেষকৈ কুৰানৰ এটা সূৰাৰ এটা আয়াতৰ সহায় লৈ কেনে ইয়াক শুদ্ধ বুলি দেখুৱা হয় আৰু হেতু হৈছে সূৰা আল বাকাৰাৰ 230 নম্বৰ আয়াত যত নেকি কোৱা হৈছে যেতিয়া এজন পুৰুষে তেওঁৰ স্ত্ৰীক তালাক দি দিব তেতিয়া সেই স্ত্ৰীয়ে বেলেগ এজন পুৰুষৰ লগত বিবাহ পাশত আবদ্ধ হ'ব পাৰিব আৰু যেতিয়া দ্বিতীয় স্বামীয়ে সেই স্ত্ৰীজনীক তালাক দি দিব তেতিয়া যদি এই প্ৰথম স্ত্ৰীজনীয়ে বিচাৰে আৰু প্ৰথম পুৰুষজনো যদি ৰাজি থাকে তেওঁলোক দুজনৰ ভিতৰত বিয়া হয় তেনেকুৱা পৰিস্থিতিত এটো হালাল হ'ব যাক নেকি হালালা বুলি কয় বাট আমি যদি আমাৰ চাৰিওপিনে লক্ষ্য কৰো অথবা আমাৰ সমাজ ব্যৱস্থাত লক্ষ্য কৰো তেতিয়াহলে দেখা যায় এই বস্তুটোক টোটালি ইলিগেল ভাবে ব্যৱহাৰ কৰা হৈছে যাৰ ফলত নেকি কেৱল মুছলমানেই নহয় গোটেই ইছলামৰ বদনাম হৈছে ইয়াত দেখা যায় যে মানুহে ইচ্ছাকৃতভাৱে হয়তো পইচাৰ লালসা দেখুৱাই নতুবা কিবা ধমকি দি কেনে 3 দিন বা এসপ্তাহৰ কাৰণে কোনো এজন ব্যক্তিৰ লগত বিয়া কৰাই দিয়ে আৰু তাৰ পিছত সেই পইচাখিনি লৈ কেনে দ্বিতীয় পুৰুষজনে এই মহিলাজনীক এৰি দিয়ে এৰাৰ পিছত এই মহিলাজনীৰ লগত প্ৰথম পুৰুষজনে পুনৰাই বিয়া পাতি লয় যেটো নেকি হালালা বুলি দেখুৱা হৈছে আৰু এই প্ৰসেসটো টোটালি অবৈধ বুলি ক'ব পাৰে আৰু টোটালি অবৈধ হয়
চাওক এই হালালা প্ৰথাটোক শুদ্ধ বুলি দেখুৱাবলৈ কেইজনমান ভণ্ড মৌলানা ক'ব পাৰে নতুবা কেইজনমান ভণ্ড মুফতিয়ে এই বস্তুটোক অবৈধভাৱে স্থাপন কৰিছে চাওক এতিয়া হালালাৰ যেটো প্ৰক্ৰিয়া আছে কুৰানৰ যেটো আয়াতৰ সহায় লৈ কেনে এই কামটো কৰা হৈছে তাত এনেকুৱা কোনো ধৰণৰ প্ৰচেছ নাই আৰু ইয়াৰ যেটো নেকি তাফসীৰ আছে তেনেকুৱা পৰিস্থিতিত আপোনালোকে হয়তো সুধিব যে যদি এনেকৈ হালালা নহয় তেতিয়াহলে হালালা কেতিয়া হ'ব আৰু কেনেকৈ হ'ব চাওক ইয়াত কি কোৱা হৈছে যেতিয়া প্ৰথম পুৰুষজনে নিজৰ স্ত্ৰীক এৰি দিব দিয়াৰ পিছত স্ত্ৰীজনীয়ে দ্বিতীয় পুৰুষৰ লগত বিয়া হ'ব পাৰিব এতিয়া দ্বিতীয় পুৰুষৰ লগত যে এই স্ত্ৰীজনীৰ বিয়া হ'ল ইয়াত কোনো ধৰণৰ জবৰদস্তি থাকিব নোৱাৰিব কোনো ধৰণৰ লালসা থাকিব নোৱাৰিব কোনো ধৰণৰ ভয় ভীতি দেখুৱাব নোৱাৰিব এটো ইচ্ছাকৃতভাৱে স্ব ইচ্ছাই আৰু সামাজিকভাৱে যেটো নেকি হয় বিয়া এটা তেনেদৰেই বিয়া হ'ব আৰু যেতিয়ালৈকে এই দ্বিতীয় পুৰুষজনে নিবিচাৰে কি এই মহিলাজনীক এৰি দিব বুলি অৰ্থাৎ তেওঁলোকৰ মাজত যদি কোনো ধৰণৰ গৃহকন্দল নহয় তেওঁ যদি বিচাৰে যিমান দিন ইচ্ছা মৰাৰ আগলৈকে সেই স্ত্ৰীজনীৰ লগত ঘৰ সংসাৰ কৰিব পাৰে ইয়াত কোনেও বাধা দিব নোৱাৰিব বাই চান্স যদি ধৰি লওক তেওঁলোকৰ মাজতো গৃহকন্দল আৰম্ভ হৈ গৈছে যাৰ ফলত নেকি সেই পুৰুষজনে বিচাৰিছে নাই তেওঁলোক দুয়োৰ মাজত যদি এই সংসাৰটো থাকে তেতিয়ালে এই সংসাৰটো বেছি দিন টিকি নাথাকে সেই হিচাপত যদি সেই পুৰুষজনে নিজে ইচ্ছাকৃতভাৱে ছোৱালীজনীক বা সেই মহিলাজনীক তালাক দি দিয়ে সেই পৰিস্থিতিত যদি এই মহিলাজনীয়ে আকৌ পুনৰাই বিচাৰে তেতিয়াহলে এই যেটো প্ৰথম পুৰুষ আছিল এখেতৰ লগত বিয়া হ'ব পাৰিব নতুবা দ্বিতীয় পুৰুষজনৰ লগত যে বিয়া হৈছে বিয়া হোৱাৰ পিছত যদি দ্বিতীয় পুৰুষজন মৃত্যু হৈ যায় মৰি যোৱাৰ পিছত এই যে স্ত্ৰীজনী এজনীয়ে যদি বিচাৰে আৰু এওঁৰ যদি মতামত থাকে দুয়োজনৰ মতামত এক হলে তেতিয়াহলে পুনৰাই বিয়া পাতিব পাৰিব ইয়াত কোনো ধৰণৰ অসুবিধা নাই এইটো হৈছে প্ৰকৃত হালালা